নদীত আহিলো চকীয়া আজি কেঁকুৰা খাম বুলি ভাবিছোঁ কেঁকুৰা ধৰিম এতিয়া আমি ধৰিবলৈ আহিলোঁ এইফালে আছে অভিজিত অসম ব্লগাৰ এইফালে আছে মাধুৰ্য ব্লগাৰ আমি কেইটা আছোঁ এইকেইটা পোৱালি মোতকৈ ভাইটি হয় আৰু ইহঁতক মাতিলোঁ আজি কেঁকুৰা ধৰিম বুলি ধৰিবলৈ আৰম্ভ ষ্টাৰ্ট কৰিম এতিয়া আপোনালোকে চাই থাকক না এয়া কিমান দ পানী মানে শুকোৱা নাই বৰ্তমান এতিয়া আমি আছোঁ এতিয়া নদীত সোমাই গৈ আছোঁ এই কেঁকুৰা ধৰিম এতিয়া আপোনালোকে চাওক আৰু ষ্টাৰ্ট গাঁত দেখিছোঁ এইবিলাক গাঁত আছে কেঁকুৰাটো অলপ আগত আছে এইটো টাৰ্ণিং কিমান ধুনীয়া এটা পৰিৱেশ চাওক এয়া নদীৰ মাজত আমি মানে একদম ডাঙৰ কেঁকুৰা এজনী ওলাইছিলে এইটো গাঁত চাওক না এই হাত ভৰাইছিলে হাতটো ধুই কিনে খান্দিব লাগিব এতিয়া কোৰখন লৈ আহা কোৰ লৈ আহা আৰু খান্দিছে এইটো চব গাইছ এইটোত মানে ডাঙৰ এজনী আছে ডাঙৰ এই ভাই ভালকৈ মাৰা মাৰা খাবলৈ মন গ'লে একদম পুৰা কষ্ট কৰিবই লাগিব বেছি পাউডাৰ নাখান্দিবা হা একোৱে নাই খাদ্য ভালকৈ গাটো বহল কৰা হাতখন সোমোৱাকৈ খাম বুলি ভাবিলে অকণমান কষ্ট কৰিব লাগিব মজা বেলেগ মজা বেলেগ হ'ব ই আজি গাঁতটো মাৰ গাঁতটো এই ভাই একদম পুৰা ঘামি চেনি গ'লে গোটেইটো খান্দি আছে নাখান্দিলেও নহয় এয়া হাজিৰা 20 টকামান দিব লাগিব ভাই গাঁতৰ ভিতৰত में मिल गया ना क्या এইটো পিন্ধি থাকচোন নহয় এইকেইটা এইকেইটা পিন্ধি থাক পাইছোঁ ৰ'বা এইকেইটা পিন্ধি থাক অলপ মূৰটো ভৰাই ল'বি ভাই লাহে লাহে এইপিনে খান্দিব লাগিব চোন এইটো চাইড আহিছে নে লাহে লাহে না লাহে লাহে অলপ মূৰটো ভৰাই লোৱা ওলাইছে নাই ওলাব এইজনী কেঁকুৰা সৰু নেকি এজনী কিমান ডাঙৰ কেঁকুৰা হ'ব লাগে কেঁকুৰা হ'ব লাগিব ঠেং খাবা নেকি অলপ ফুৰি লোৱা ঠেং খাবা নেকি তেওঁকে খাব লাগিব আহিছে নে ৰ'বা মাল ডাঙৰ যিমানে ডাঙৰ সিমানে ভাল চাওঁ এইফালে চাওঁ ওলালে এইবুলি আহিবই লাগিব আহিছে লাহেকে দুটা ঠেং ভিতৰত আকৌ গ'ল দেখুৱাই আছোঁ চাই থাকক যদি ভিডিঅ'টো ভাল দিব বেল আইকনটো প্ৰেছ কৰি দিব আহা ধীৰে 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 লেকে आओ ধীৰে ধীৰে से मेरे पेट में आ जाओ আহিছে নাই আহিব মোৰটো অকণ ভাল নহ'লে আহিলে ভালকে লগাই আছে এইয়া হৈছে আমাৰ কাকডঙাৰ নদী আমাৰ লাগিয়ে আছে আৰু এই চাওক এইজনী মানে একদম পুৰা হেভি এইটো গাঁততে আৰু আছে এইটোত আছে গাঁত এই চাওকচোন কিমান ভয়ংকৰ গাঁত লৈ আছে নেকি চাওঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব